Ahora que yo lo que todo le dan de la coma tú la. একদম শ্রীরামপুরিয়া বিবাহী মন টাইট বিহুটো মানে অগ্নিপাত হয় সম্পূর্ণ জুইত জ্বলি গ'ল একো মানে সা সম্পত্তি তাৰমানে কাগজ এটুকুৰা বচাব নোৱাৰিলে তাকে এতিয়া ঘৰৰ মানুহ মোটামুটি প্ৰায় 15 লাখ মানৰ সা সম্পত্তি আছিলে ঘৈণীয়েকৰ কুকুৰৰ পৰা ধৰি বোৱাৰীকৰ পৰা ধৰি ইত্যাদি ইত্যাদি তাৰপিছত নগদ ধন 60,000 মানৰ গ'ল কৈছে এতিয়া বছৰটো যিটো মানে হাঁচতীয়া খেতিটো এক মুঠি মানে ধান বচাব নোৱাৰিলে এতিয়া ঘৰ মানুহে চিন্তাত পৰিছে যে কেনেকৈ জীয়াব কেনেকৈ পোহপাল কৰিব ল'ৰা ছোৱালী কেনেকৈ থাকিব সেইকাৰণে আজি এই পৰিয়ালৰ হৈ আমি চৰকাৰক আহ্বান কৰিছোঁ জীয়াই থাকিবলৈ এতিয়া ৰাতি থাকিবৰ কাৰণে এইবিলাক মানে কাগজৰ পৰা ধৰি এইবিলাক মানে এই কাপোৰ নাবাছিলে সেইকাৰণে চৰকাৰৰ আহ্বান যে অন্ততঃ পৰিয়ালটো পুনৰ জীয়াবৰ কাৰণে কিছু সাহায্য আগবঢ়ায় আৰু MSC ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ যে আমাক সেই পৰিয়ালটো পুনৰ জীয়াই থাকিবৰ কাৰণে অন্ততঃ কিবা এটা অনুদান দিব লাগে বুলি আমি ৰাইজৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা আমিও ডিমাণ্ড কৰিছোঁ সেইকাৰণে আজি সঁচাকৈ বহুত দুখ লগা গোটেই পৰিয়াল মানে কান্দি কিছুমানে বেহুচ হৈ আছে কেনেকৈ জীয়াম কেনেকৈ কাপোৰ এখিলা নাই এতিয়া খাবলৈ কাঁহী বাতি বা ধৰি সম্পূৰ্ণ এইফালে চাওক ধান যিটো অৱস্থা হৈ আছে মানে এই মুঠি ধান ৰখাব নোৱাৰিলে এনে অগ্নি নিৰ্বাপক বাহিনী কিমান সময়ৰ পাছত আহিলে এতিয়া গম পোৱা মতেতো ঘৰটো প্ৰায় জ্বলি শেষেই হ'ল এতিয়া জ্বলি শেষ হোৱাৰ পিছত ইয়াৰ পৰা খবৰ দিওঁতে আহি মানে বচাব পৰা কণ্ডিশ্যন নাই আৰু যিহেতু ভঁৰাল খতম ঘৰ খতম এনে মুহূৰ্তত আহি পাইছে আৰু অগ্নি নিৰ্বাপক বাহিনীও বাৰু যথেষ্ট কষ্টও কৰিছে নকৰাও নহয় বাৰু তথাপিও ৰাইজেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে তথাপিও মানে এমুঠি ধান বচাবলৈ সক্ষম নহয়